সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছো। মোৰ নতুন এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোক দেখি আপোনালোকে নিশ্চয় গম পাইছে মই ঘৰলৈ আহিলোঁ, পৰহি আহিলোঁ আৰু এতিয়া ঘৰৰ পৰা ভিডিঅ'বিলাক পাই থাকিব আৰু ধামাকা ব্লগ আহি আছে। অলপ দুদিনমান ধৈৰ্য ধৰক আৰু মোৰ চেনেলটো চাবলৈ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু চাইডত থকা বেল আইকনটো বজাই দিব। আশাবাৰৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু পিছলৈ যি দেখাব বাৰু আপোনালোকে চাই যাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব যিসকল নতুন হয়। আৰু ঠিক আছে চাই যাওঁ আৰু এতিয়া গুণগুণ হৈ আছে, খুব গৰম পৰিছে আৰু সেইটো কাৰণে ওপৰত ফেন চলি আছে। যিহেতু মাতটো অলপ চাগে আপোনালোকে গম পাইছে ফেন নচলাকৈ একদম ভিডিঅ' কৰিব নোৱাৰি আৰু খুব গৰম পৰিছে আৰু আমাৰ ৰুমটো অলপ গৰম হয়, সেইটো কাৰণে আৰু দিগদাৰ হৈছে। আজি ভাবিছোঁ দুপৰীয়াৰ সাজত ডিমৰ দম বনাম আৰু আপোনালোকেও চাই যাওক আৰু ময়ো বনাওঁ। ডিমৰ দমৰ ৰেচিপি কোনে নাজানে নহয় জানো বনাব। মোৰ ষ্টাইলত যিহেতু বনাইছোঁ সেয়েহে বোলো সকলোখিনি দেখুৱাই যেতিয়া আপোনালোকক এই ৰেচিপিটোও দেখাই দিওঁ। ঠিক আছে ব'লকচোন চাওঁ এতিয়া আমাৰ ৰেচিপিটো। এতিয়া মই এটা কুকাৰত কাটি লোৱা আলু, ডিম আৰু দালি, ইয়াত মচুৰ দালি মই ব্যৱহাৰ কৰিম। মচুৰ দালি লৈছোঁ আৰু এটা চিটি অহালৈকে মই এইখিনি ৰখাই দিম আৰু পিঁয়াজ আৰু নহৰু এতিয়া এখন কেৰাহী মই ইয়াত পাতি লৈছোঁ আৰু গৰম হোৱালৈ ইয়াক মই ৰাখি দিছোঁ আৰু চাইডতে লগতে মাছ কেইটামান আছিলে আমাৰ পুখুৰীতে, মই ফটো লগাই দিম বাৰু। পুখুৰীত বৰশী পৰা অনা মানে মাৰ ঘৰৰ পুখুৰীত। এয়া হৈছে পুঠি মাছ ভাজি থোৱা আছে আৰু এয়া মই কেৰাহীখন ধুই লৈছোঁ আৰু কুকাৰৰ চিটি মাৰিলে যিহেতু কুকাৰটো ঠাণ্ডা হোৱাৰ পিছত মই ডিমকেইটা উলিয়াই ল'লোঁ আৰু এনেকৈ বাকলি মানে ভাল পাওঁ আৰু বিশেষকৈ। আৰু আজিৰ ভিডিঅ'টো ইমানেই, আশা কৰিছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো ভাল পালে আৰু
যদি ভাল পালে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকল নতুন হয় মোৰ চেনেলত আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাব ন'টিফিকেশ্যন আপোনালোকলৈ যাব আৰু ছাইডত থকা বেল আইকনটো বজাই দিব আৰু চাওকচোন ভিডিঅ'টো সামৰণি মাৰিবলৈ লওঁতে কোনে হাত পাইছে মাতি দিয়া